মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে টেঙাখাটত দিনজোৰা কাৰ্যসূচীৰে গণশিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিন উদযাপন ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি বিশ্ববিশ্ৰুত গণশিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক উপজা দিন টেঙাখাটত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত উদযাপন কৰা হয়। টেঙাখাট ৰাজহুৱা প্ৰেক্ষাগৃহৰ প্ৰাংগণত অৱস্থিত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ বেদীত পুৱাতে সমাজ সেৱক দীপক গগৈ আৰু পদ্মবিকাশ গগৈয়ে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। পুৱা ১০ বজাত সম্পাদক দুৰ্গা বুঢ়াগোহাঁয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে আনুষ্ঠানিকভাৱে সমূহীয়াকৈ বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে। ক্ৰমে স্মৃতি ৰক্ষা সমিতিৰ সভাপতি কাৰ্তিক হাজৰিকা, সন্ধিয়া জিলা পৰিষদৰ সভানেত্ৰী ডেইজি ফুকন শ্যাম বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে সমিতিৰ উপদেষ্টা নৱকুমাৰ গগৈ আৰু বহুকেইজন স্থানীয় বিশিষ্ট ব্যক্তি, টেঙাখাট প্ৰেছ ক্লাবৰ সভাপতি দীপক গগৈকে ধৰি সাংবাদিকসকল আৰু টেঙাখাট আছুৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকি এগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। নমস্কাৰ। আজি মই টেঙাখাটৰ এই ডক্টৰ ভূপেন হাজৰিকাৰ এই মূৰ্তিৰ ওচৰত আমি থিয় হৈছোঁ। ইয়াত আছে আমাৰ লগত আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা সমিতিৰ সকলো বিষয়ববীয়া কাৰ্যকৰ্তা উপস্থিত আছে আৰু তেওঁলোকৰ আমন্ত্ৰণ ক্ৰমে মই আহিলোঁ ইয়ালৈ। বেলেগ এখন সভাত আছিলোঁ আৰু আমি আজি এই মুহূৰ্তত ইয়াত আমি চাকি বন্তি জ্বলাই ৰাতিপুৱাৰ পৰা কাৰ্যসূচীটো চলি আছে আৰু এই মুহূৰ্তত মই আহি সকলোৰে লগত মিলি চাকি বন্তি জ্বলাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱক আমি স্মৰণ কৰি সেৱা জনাইছোঁ। আৰু তেখেতৰ কথা আজি এই মুহূৰ্তত কি ক'ম, সকলোৱে জানে। তেখেত আমাৰ নমস্য বৰেণ্য শিল্পী। তেখেতে আমাৰ গোটেই অসমৰ নহয় ভাৰতবৰ্ষৰ সাংস্কৃতিক জগতখন চহকী কৰি থৈ গৈছে আৰু তেখেতৰ কাৰণে আমাৰ অসমখনে বিশ্বত নাম জ্বলিবলৈ সক্ষম হ'ল। তেখেতে আমাৰ অসমীয়া গীত গোটেই বিশ্বতেই গাইছিলে আৰু তেখেতক আমি সদায় শ্ৰদ্ধা কৰোঁ, সোঁৱৰণ কৰোঁ। আজি জন্মদিৱস বুলিয়ে নহয়, আজি যিহেতু জন্মদিৱস হিচাপে তেখেতৰ উদযাপন কৰা হৈছে ইয়াত, সেইকাৰণে আমি আজি মাইক্ৰফোনৰ আগত কথাটো কৈছোঁ। কিন্তু আমি তেখেতক সদায় নমস্য তেখেতৰ ওচৰত আমি সদায় স্মৰণ কৰোঁ আৰু তেখেতৰ সৃষ্টিৰাজি আমাৰ অসমে নহয় গোটেই ভাৰতবৰ্ষই সদায় সোঁৱৰণ কৰি থাকিব। ধন্যবাদ। হয়, মই আপোনালোকৰ জৰিয়তে এটা কথাই ক'বলৈ বিচাৰিম। অসমৰ বিশ্বৰ বৰেণ্য স্বনামধন্য ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱক আমি কেৱল মাত্ৰ 2টা দিনতে স্মৰণ কৰোঁ। এইকাৰণেই কৈছোঁ, বিভিন্ন প্ৰান্তত যি আমি সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁ আৰু তেতিয়া আমি যিবিলাক ভূপেন হাজৰিকাৰ সমাধিস্থল আমি দেখোঁ, তাত আজি অতি জৰাজীৰ্ণ হিচাপে পৰি আছে। গতিকে অসমৰ ৰাইজক আমি এটা কথাই ক'ম যে যিগৰাকী গণশিল্পী বুলি ক'ব লাগিব, মহান শিল্পী, যিয়ে নিষ্পেষিত নিপীড়িত দৰিদ্ৰৰ কাৰণে গীতৰ জৰিয়তে গীত লিখি তেখেতৰ কণ্ঠ নিগৰাই যে বিপ্লৱ কঢ়িয়াই অনাৰ চেষ্টা কৰিছিল, সেই মহান ব্যক্তিজনাৰ কথা আমি কিন্তু কেৱল মাত্ৰ 2টা দিনত স্মৰণ কৰাটো সঁচাকৈ অসমৰ ৰাইজৰ কিন্তু অতি এটা দুখ লগা আৰু পয়া লগা ছবি বুলি ক'ব লাগিব। শেষত মই বৰ বিশেষ কথা ক'ব বিচৰা নাই, কিন্তু আমি টেঙাখাট প্ৰেছ ক্লাবৰ সহযোগত আমি আটাই আজি সংবাদদাতা বন্ধুসকলে এনেধৰণে লগ খাই আমি মহান শিল্পীজনক আমি স্মৰণ কৰিছোঁ আৰু তেখেতৰ লিখা এটি গীত আৰু তেখেতে আহ্বান জনাইছিল, যিটো সময়ত অসমৰ অৱস্থা খুব বেয়া আছিল আৰু সেইটো টাইমত তেওঁ লিখিছিল আৰু তেওঁ নিজেই কণ্ঠ নিগৰাইছিল। তাৰে গীতটি মই এনেই এটা ক'লে মই আপোনালোকক গুণগুণাই দিব বিচাৰিছোঁ। আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ
নেথাকিবাৰৈ। ধন্যবাদ। এই গীতটো এই কলিটো এইকাৰণেই গালোঁ, তেওঁ আহ্বান জনাইছিল আৰু সেই সময় অসমীয়া জাতিৰ একতাৰ, অসমীয়া জাতিৰ যি জাতিত্ব বোধ জীয়াই ৰখাৰ আমাৰ কিন্তু সময় সমাগত। গতিকে এইবিলাক গীত আমি স্মৰণ কৰি এই মহান শিল্পীজনৰ যি লক্ষ্য, সেই লক্ষ্যক আমি সকলোৱে আকোৱালি লোৱাটো মই বিচাৰোঁ আৰু ইয়াৰ জৰিয়তে আহ্বান জনালোঁ।